আপোনালোকে বিপুল ভোটি জয়যুক্ত কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছো লাচে দন মাৰিয়াটো এটা তোমাকে ভাঙবম এটা আহি থকা দিনত আপোনালোকে ইয়াত মিটিঙত যিমান আপোনালোকে আহিছে আপোনালোকে এই কথা জানিলে নহব আপোনালোকে ঘৰে ঘৰে গৈ আপোনালোকে এই বিষয় আপোনালোকে প্ৰচাৰ কৰিব লাগিব আৰু লগতে আমাৰ সকলোৱে জানে এতিয়া আমাৰ চৰকাৰৰ পৰা আপোনাৰ লেট্ৰিন পদূলিয়ে কওক ৰাস্তা পদূলিয়ে কওক খোৱা পানী বুলিয়ে কওক বেলেগ বেলেগ স্কিম এতিয়া লৈ আনি আছে আপোনালোকে চিন্তা নকৰিব ৰাস্তা এতিয়া আপুনি চাওক ডিফু মানজাৰত এতিয়া ভাল হৈ আছে ৰাইজ আৰু চাওক আমাৰ এতিয়া কি কব এইটো ডিফু মেডিকেল কলেজ বনাই আছে আপোনালোকে সকলোৱে দেখিছে আৰু এইখিনি ষ্টেডিয়াম ডাঙৰ এতিয়া বেলেগ ধৰণৰ আমি বনাইছো এইটো আপোনালোকে সকলোৱে দেখি পাইছে সেইটো আমাৰ চৰকাৰে কৰিছে ৰাইজ আপোনালোকে চিন্তা নকৰিব এটা আহি থকা দিনত এতিয়া এই নিৰ্বাচনত যদি আপোনালোকে বিপুল ভোট দি জয়যুক্ত কৰিলে আমি ভাল মানে বেলেগ ধৰণৰ এটা কাৰ্বি আংলং বনাবলৈ আমি ব্যৱস্থা কৰিম ৰাইজ আপোনালোকে ৰাইজ আপোনালোকে চিন্তা নকৰিব আপোনালোকে এইটো কাৰণে আপোনালোকে যিমান মিটিঙত আছে আপোনালোকে যিমান শুনিছে এই বিষয়ে আপোনালোকে প্ৰচাৰ কৰিব লাগিব চুকত থকা আমাৰ কাৰ্বি জনগোষ্ঠীক আপোনালোকে গৈ এই বিষয়ে আপোনালোকে জনাব লাগিব প্ৰচাৰ কৰিব লাগিব তেতিয়াহে আমাৰ পাৰ্টিটো